guys, welcome to another video. So guys, এতিয়া ৰাতিপুৱা বাৰু আজি 9টা বাজিলে। তো মানে কথাটো কি হ'ল, আজিতো আপোনাৰ 15 হয় আৰু 17 দিনাখন বিশ্বকৰ্মা পূজা আছে। তাৰ আগতে 16 অহাকালি মানে আমাৰ ঘৰত পূজা আছে। তো তাৰ কাৰণে মানে আজি গাঁৱত যাম, ভাইটি মই গতিতে যাম, ভণ্টিহঁতে যাব। তো মানে বহুত কিবা কিনা কাম আছে, বহুতখিনি বজাৰো আছে। তো আজি পুৰা মজা ব্লগ হ'ব, আপোনালোক দেখাব বাৰু কি কি কৰোঁ কি কি নকৰোঁ। তো বহুত কাম আছে। এতিয়া ফাৰ্ষ্ট বাৰু আমি কাৰ ৱাশ্বপ যাব লাগিব, গাড়ীখন ধুব আছে, কাৰণ বিশ্বকৰ্মা পূজাৰ দিনাখন ধোৱা মানে বহুত দিগদাৰী দেৱা নক'ব, মানে পূৰা লাইন লাগিব লগা হৈ যায়। তো তাৰ কাৰণে ভাবিছোঁ আজিয়ে ধুই আনো নেকি। তো সিদিনা বোলে কিবা নিয়ম এটা কৰি দিম আৰু এয়াই আৰু। তো সেই আৰু চাওঁ, গাড়ীখন ধুব যাওঁ, যদি হয় একো প্ৰব্লেম নহয়, গাড়ীখন ধোৱা কামটো হৈ যাব। তাৰপিছত আকৌ কলপুলি চলপুলি কিনিব আছে। তো বহুত বজাৰ আছে, বহুত কাম আছে। তো বোলক দেখাওঁ আপোনালোক কি কি কৰোঁ। বোলক Started as a whisper, message from a new world I'd never. তো বলক গাইজ চব কৰি আহোঁ যি আছে। তো বলক। তো গাইজ মানে কথাটো কি হ'ল, আমি আহিলোঁ অলৰেডি, কিন্তু ইয়াত অলৰেডি গাড়ী আছে মানে 2-3খনমান। তো আমি অলপমান বজাৰ কৰি আহোঁ, তেতিয়া গ'লে এইটো কামটো কমপ্লিট হ'ব। আপুনি চাব পাৰি ইয়াত অলৰেডি গাড়ী আছে কেইখনমান, এইকেইখন গাড়ী অলৰেডি আছে ইয়াতে। তো আমাৰখন নম্বৰ 4 মানত। তো চবগিলা কাম কৰি কিনে আহি কিনে আমাৰখন হৈ যাব। তো বিশ্বকৰ্মাৰ আগত ইয়াতে কৰিব লাগিব আৰু কিবা তো গাইজ ইয়াতে বাজাৰ আছে, কিবা কিবি কি বাজাৰ ক'ব নোৱাৰোঁ, কোনখন বাজাৰ। বৰবাৰী বাজাৰে, বৰবাৰী বাজাৰ মানে ক'ব পাৰোঁ, এনে কৈছিলোঁ। তো কমেডি আৰু গাইজ এতিয়া আমি কলপুলি বিচাৰি যাই আছোঁ। কলপুলি লাগে অলৰেডি কৈছোঁ। আৰু দাদাৰ ফোনটো যি বেয়া আছিল, আমি ভিডিঅ'ত মেনশ্যন কৰিছিলোঁ। তো সেইটো ফোনো মানে এতিয়া আৰু ফোন এটা আহিল আৰু। তো এতিয়া মানে ব্লগৰ বেছি প্ৰব্লেম নাই, নহ'ব আৰু মানে, কাৰণ এটা ফোন এইটোতো প্ৰব্লেম হয়, কিন্তু এতিয়া আৰু প্ৰব্লেম নহয়। আৰু মই ফোনটো দেখাই দিম এবাৰ ভিডিঅ'টো। বাকী এতিয়া কথাটো হৈছে কলপুলিৰে কথা, ক'ত পাওঁ ক'ত নাপাওঁ সেইটো আচলতে ইম্পৰ্টেণ্ট বহুত। আৰু তো বলকচোন ক'ত পাওঁ চাওঁ। Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this home? I can hear each sound. আৰু গাইজ মানে মোৰ পিছফালে এই মানে গণেশগুৰি মানে, তো ইয়াতে মানে চববিলাক পোৱা যায়, মূৰ্তিও পোৱা যায় মানে বিশ্বকৰ্মাৰ, আৰু লগতে মালা যি লাগে মানে চববিলাক পোৱা যায়। তো যদি কোনোবা গম নাপায় তো আহি যাব, ইয়াত চববিলাক পাই যাব আৰাম। তো গাইজ এনেকৈ আহি বাৰু এই মালা কলপুলি এইবিলাক ল'বৰ কাৰণে আহি পালোঁ দোকানখন। বহুত ভাল লাগিছে বাৰু, উপায় নাই আৰু। তো ইয়াতে পদুম ফুল কলপুলি বিশ্বকৰ্মা পূজাৰ কাৰণে ল'ব লাগিল, পদুম ফুল এইবিলাক ধৰক বিশ্বকৰ্মা পূজাৰ আগদিনা পূজাও আছে, তো ল'ব লাগিল। তো বলক লওঁ আৰু কিবা কিবি। তো চলো। তো গাইজ বহু ধৰি মালা বিচি আহি কিনে তো এতিয়া আহি পালোঁ আৰু মালা। ইয়াতে বহুত ধৰণৰ মালা আছে অলৰেডি, যি মালা লাগে চবেই আছে। তো কিমান দাম এইবিলাকৰ? 750। আৰু এইবিলাকৰ 750। আৰু এইটো এটা এইটো মানে গাড়ীত ফ্ৰণ্টত ৰাখিছে শিকি যাব ন।
আৰু একেডাল কিমান এটা একেডালত কিমান একেডালত কিমান একেডালত কিমান মানে এইটোতো 550 বেলেগ বেলেগ Calling my name and I feel angels around. When I start to sing and suddenly it feels like heaven's not so far. Tell me, can you hear this symphony? Panic, panic, তো গাইজ কমেণ্ট কৰিব মানে কোনডাল ভাল লাগিছে আপোনালোকৰ বাৰু তো আৰু গাইজ ইয়াৰো এটা লৈ লওঁ এইটো গাড়ীত মিৰৰত ফ্ৰণ্টত মানে লগোৱাৰ কাৰণে তো ভাল লাগে বাৰু তো ইয়াৰো এটা লৈ লওঁ ৰ'ব তো গাইজ কেতিয়াবা যদি মালা চালা ল'ব লগা হয় তো আহি যাব ইয়াতে দাদা আছে অলৰেডি তো আহি যাব মালা চালা ল'ব লগা যি আছে তো ঠিক আছে বলক বলক তো গাইজ হ'ল বাৰু যি যি ল'ব লগা আছিল মানে যেনে কলপুলি মালা তো চব হ'ল তো এতিয়া আছে কাৰ ৱাছটো আছে বাকী আপোনাৰ তাৰপিছত আমি ঘৰকে যাম তো চাই থাকক ফুল ব্লগটো মজা হ'ব হৈয়ে আছে তো বলবো আমি ঘুরে I can't help but think that it's meant to be, that I'm finally right where I'm supposed to. If I let you into the secret, would you listen? I can hear reason calling my name and I feel angels around. When I start to তো গাইজ আমি আহি কিনে মানে কাৰ ৱাছটো তাকে আহি গৈছোঁ এই চাওক তো ইয়াতে মানে কাম চলি আছে আৰু চাগে চাউণ্ডটো কম হ'ব পাৰে কাৰণ বহুত হাল্লা হৈ আছে ইয়াত সেই আৰু মই দেখাইছোঁ চববিলাক আৰু যদি আহিব আছে মানে যদি কাৰ ৱাছ কৰিব আছে তো ইয়াতে আহি যাব পাৰে ভাল হয় কম প্ৰাইজত হয় আৰু এইখন আমাৰ গাড়ী তো এইখন আমাৰ আৰু সেইখন কৰি আছে অলৰেডি তো সেইখনৰ পিছতে এইখন sing and suddenly it feels like heaven's not so far. তো গাইজ মানে আমাৰ হল আৰু কাৰখন মানে মানে গাড়ীখন থোৱা হ'ল আৰু মানে চববিলাক বহুত ভালকৈ কৰি দিছে সিহঁতে তো এৰিয়া কৰবা মানে আমি ছাৰ্ভিচ চেণ্টাৰতো কৰিছিলোঁ সিহঁতৰ যোনটো মানে ছাৰ্ভিচ বিমল ছাৰ্ভিচ চেণ্টাৰ সিহঁতৰ তাতে কৰিছিলোঁ কিন্তু মানে ক'ব গ'লে বহুত ফাল্টু কৰি দিছে আৰু মানে কিন্তু ইহঁতে নৰ্মেল আৰু মানে কাৰ ৱাছ কৰে আমাৰ হেৰি তো 300 লৈছে তো মজা কৰি দিছে আৰু মানে গাড়ীখন তো ভাল হয় আহিব পাৰিব প্ৰতীক্ষা হস্পিটেলৰ ওচৰতে হয় তো আহি যাব মজা হয় বেছি ৰেটো বেছি নহয় তো ভালে হয় তো এতিয়া চববিলাক তো এতিয়া আমি ঘৰলৈ যাম নলবাৰী তো চাই থাকক আৰু সেইটোৱে তো বলক একেলগে আৰু ঘৰতে আহিলেই লগ পাম আৰু তো বলক আৰু মানে আৰু এটা কথা আছে মানে আমি মানে পেট্ৰলো ভৰাব লগা আছে তো সেইটো একেলগে আপোনাক কৈ দিলোঁ কাৰণ আজি চবেই কৰি আছোঁ তো অলপ মই দেখাই আছোঁ
পেট্ৰল পাম্পতো আৰু তাৰে পিছত একো কাম নাই আৰু তাৰপিছত ডাইৰেক্টলি ঘৰত যাম ঘৰৰ পৰা আৰু অহাতে লগ Tell me, can you hear the same? তো গাইজ আমি ঘৰ আহি পালোঁ বাৰু মানে চবগিলা কৰি কিনে তো এই চাওক তো কিবা হৈ আছে ৰুম সেইটো বেলেগ কথা তো বেছি আৰু নকওঁ নহ'লে ভিডিঅ'টো দীঘল হ'ব তো যাওঁতে লগ পাম আমি মানে এইটো মই তেতিয়াই কৈছিলোঁ যে মানে আমি ঘৰত যাম বাৰু তো এতিয়া মানে ঘৰৰ পৰাই ওলালোঁ মাত্ৰ এই জাষ্ট ওলালোঁ ওলাই কিনে গাড়ী অলৰেডি আছেয়ে তো এতিয়া আমি যাম আৰু মই দেখাম বাটত আমি কি কি কৰোঁ কি কি নকৰোঁ আৰু কি কি আছে কি ল'ব লগা আছে আৰু জাষ্ট অকণমান মানে মিঠাই আছে বাৰু মানে পূজাৰ কাৰণে তো মই গোটেইখিনিৰ পৰা দেখাইছোঁ কাভাৰ কৰি আছোঁ তো বলক হাই গাইজ তো আমি এই মানে আহিব ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া 3:10 হ'ল আৰু গাইজ আজি আমাৰ লগত অলপ মানে বেলেগ মানুহ আছে মানে মোৰ বাইদেউহঁত আছে তো চাই লওক এই কিবা কওঁ এডিটিঙত আকৌ কাটা নহয় তো গাইজ আজি ভিডিঅ'টো বহুত এনজয় হ'ব আৰু ইগন'ৰ কৰিব বহুত ৰ'দ পৰি আছে ইফালৰ পৰা আৰু মানে চাগে নেক্সট ব্লগ কিবাৰ ওপৰত হ'ব আৰু মানে ভাল হ'ব আৰু মানে কেইদিনমান পিছত মইতো অলৰেডি কৈ আছোঁ কেইদিনমান পিছত ট্ৰিপো হ'ব ডাঙৰ ডাঙৰ ট্ৰিপ হ'ব তো তেনেকৈ আমি চাৰিও থাকিম এনে ট্ৰিপত মানে আগতেও ট্ৰিপত মানে আমি চাৰিও থাকোঁ একেলগে তো যিহেতু এতিয়া ব্লগৰ ষ্টাৰ্ট হৈছে তো চবগিলাই দেখাম তো মজা হ'ব আৰু তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ ডেইলি লাইফ ব্লগ আহে তো ডেইলি লাইফ ব্লগো আহে ট্ৰেভেল ব্লগো আহে তো চব আহে তো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব তো বলক মই দেখাই আছোঁ তো বলক For too long, I found where I belong. I can hear it, oh, I can't stop the rush. Every note I touch, I can feel it saving me. Tell me, can you hear this? Started as a whisper. Message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this so? তো গাইজ আমি মানে অলপ আগতে শৰাইঘাট ব্ৰিজ ক্ৰছ কৰি আহিলোঁ আৰু বাটত ইমান জাম আছিল কি মানে বহুতে টাইম গ'ল আৰু এতিয়া আমি আহি পালোঁ মানে আহি আছোঁ তো মানে চাৰিওফালে পাহাৰে পাহাৰ তো সিফালে পাহাৰ ইফালেও পাহাৰ ইফালে বুলডোজাৰ কিবা কিবি লেভেলৰ চলি আছে তো বলক আৰু যাই আছোঁ আৰু বাটত মিঠাই ল'ব লাগিব মই অলৰেডি কৈছোঁৱে তেতিয়া মেনশ্যন কৰিছোঁ তো খেলাও দেখাম ক'ত কি লওঁ ক'ত কি নলওঁ তো বলক চাই থাকক নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো বলক তো আৰু আমি আহি কিনে গণেশ মন্দিৰ পালোঁ ইয়াৰে অলৰেডি আমি ব্লগ কৰিছোঁ আগতে যদি সেইটো ব্লগ চোৱা নাই তো একেলগে চাই লওক ভিডিঅ'ত তো মজা ব্লগ হৈছিল তো বহুতে এনজয় হৈছিল তো ব্লগটোত তো চাই লওক সেইটো ব্লগো আৰু বহুতো ব্লগ আহিব কেম্পিঙৰ ব্লগো আহিব চবেই আহিব মজা ব্লগ আহিছে তো বলক তো গাইজ মিঠাপান খাওঁ মানে জজা নাখাওঁ বাৰু জানি চবে তো এই আৰু খাওঁ ৰ'ব অকণমান ম'ম' চম' খালোঁ তো এতিয়া পাণ চান খাওঁ দুও নহয় বাৰু ইহঁতেও খাব কিবা কিবি তো সেই আৰু খোৱা লোৱা কৰি যাই আছোঁ ৰাতি হ'ব যাই পাওঁতে তো এই আৰু বলক আৰু কমেণ্ট কৰিব কি মানে ব্লগটো কেনে লাগিছে এনে পুৰা ডেইলি লাইফ ব্লগ শেষ কৰি অলপমান বাকী ৰাতিও হ'ল আৰু বিশ্বকৰ্মা স্পেচিয়েল হয় বিশ্বকৰ্মা স্পেচিয়েল হয় তো ৰাতিয়ে হ'ল অলমষ্ট তো আৰু বেছিকৈ ব্লগ নকৰোঁ কাৰণ দাদাও ড্ৰাইভিঙত মানে ৰাতি বেছি এনেকুৱা নহয়তো হ'লেও মাজে মাজে দেখাম বাৰু কিবা কিবি যিটো কৰোঁ সেইটোৱে তো বৰষুণ চাই থাকোঁ তো গাইজ আমি সেনেকৈ আহি আছোঁ বহু সময় ধৰি কিনে
আহি কিনে তো আৰু পিছফালে চাওঁ আকৌ দেখাই নাই কাৰণ চবে বহি গেছি তাৰমানে তো পোহৰ নাই এইফালে এই লাইট গাড়ীৰ লাইট লগাই কিনে একদম আৰু ব্লক কৰি আছোঁ তো আৰু বেছি ব্লক নকৰোঁ মানে পোহৰো নাই বা চাকি জ্বলাই কিনে ব্লক কৰা যেন হৈ আছে তো কি কবি কি ক'ম তই চল যাম I can hear each sound calling my name, and I feel angels around when I start to sing, and suddenly it feels like heaven's not so far away. Tell me, can you hear the symphony? Panic, panic, তো গাইজ হাজো পাৰ হৈ পেলাই আমি এইখিনি পালোঁ এইখিনি জেগাখিনি চাৰাবৰী বুলি কয় আৰু ইয়াতে এটা কালী মন্দিৰ আছে আপোনালোকক দেখাইছোঁ আৰু কালী মন্দিৰ দেখাই আছোঁ তো মানে কেনেকুৱা হয় কথাটো হ'ল কি মই কিয় দেখালোঁ জেগাখিনি মানে এইখিনি জেগা মানে চবেই অকণমান কয় আৰু যে ভাল নহয় বা কিবা এক্সিডেণ্টবিলাক বহুত হৈ থাকে তেনেকুৱা এৰিয়া হয় বুলি কয় তো মানে চবেই আৰু এই মন্দিৰটোত এবাৰ হ'লেও সেৱা চেৱা কৰি যায় আৰু তো বহুত মানে পুৰণা মন্দিৰ হয় আৰু বহুত মানে আৰু চবে তো তেনেকুৱা মানে আগত এখন আপোনাৰ ব্ৰিজ এখনো আছে বাৰু সেইখিনি বাৰু আপোনাক দেখাই দিম আপোনাৰ ভিডিঅ'ত বাৰু ভাইটিয়ে দেখাই দিব তো মই যে জেগাখিনি কৈ দিলোঁ মানে তো আপোনালোকে যদি এইফালে আহিব পাৰিব বহুত মানে কালী মন্দিৰ হয় আৰু কালী পূজাও হয় ইয়াতে তো বহুত ধুনীয়া হয় জেগাখিনি ভাল লাগে আহি পেলাই আপোনালোকে পূৰা একদম ধুনীয়া একদম শান্তি লাগে আহি পেলাই তো আহিব পাৰিব আহিলে তো বলক আপুনি গৈ পেলাই আগৰখিনি জেগাখিনি দেখাই দিওঁ তো সেই আৰু বলক আছিল সেইখন ব্ৰিজ মানে য'ত নেকি চাগে গমেই পায় এবাৰ আগতে মানে এক্সিডেণ্ট হৈছিল এখন মানে বৰযাত্ৰী চাগে গাড়ী এখন আহিছিল তো সেইখন মানে ইয়াতে মানে বাগৰি গৈছিল তো তেতিয়াৰ পৰাই তাত মানে তাৰে আগৰ পৰাই বিয়াৰ গাড়ী আৰু বিয়াৰ গাড়ী তো মানে তাৰে আগৰ পৰাই মানে এইখিনি জেগা অলপমান এনেকুৱা বুলি ধৰে তো সেইখন মানে এইখন যিহেতু চাই লওক তো এইটোৱে আছিল পুৰা ঘটনা বাকী চাগে আৰু সেনেকুৱা ঘটনা এটা বুলি নহয় বাৰু বহুতকেইটাই আছে আৰু বাকী চাগে অলৰেডি জানে আপোনালোকে এইটো ঘটনাটো না এইটোতো জানে আৰু বহুতকেইটাই আছে এনেকুৱা ঘটনা তো মানে তাৰে পিছত মানে আগতে এনেকুৱা ব্ৰিজ নাছিলে তাৰে পিছত মানে এনেকুৱা ব্ৰিজ বনাই দিলে আৰু তো তো বাকী সেইকাৰণে মানে এইখন ব্ৰিজ আৰু তেনেকুৱা বুলি আৰু সেইটো কাৰণে সেই যোনটো মন্দিৰ আপোনাক দেখালোঁ সেই মন্দিৰটো মানে চবেই সেৱা কৰি আহে এবাৰ তো এইখিনি আছে তো এইখিনিয়ে ঘটনা বলক তো গাইজ আহি নলবাৰী পালোঁ বাৰু আৰু আগতেতো মেনশ্যন কৰিছিলোঁ ঘৰত দুখনকৈ পূজা আছে মানে এখন আমাৰ মন্দিৰত কালী মন্দিৰত পূজা আৰু এখন আপোনাৰ বিশ্বকৰ্মা পূজা তো তাৰ কাৰণে কিবা কিবি মিঠাইও ল'ব লগা আছে তো ইয়াৰ পৰাই লওঁ এইখন আপোনাৰ হাজো চক বজাৰত আছে বহুত ধুনীয়া মিঠাই পায় যদি আপোনালোকৰ অকেজন হয় মিঠাই কেক চেক গোটেইখিনি পায় আৰু দোকানখনৰ নাম হ'ল ৰুমা বেকাৰী তো হাজো চক বজাৰ মানে সেইখিনিতে আছে তো যদি আপোনালোকে কিবা অকেজনত যদি কিবা অৰ্ডাৰ দিব লাগে বা মিঠাই নিব লাগে ইয়াৰ পৰাই নিব পাৰিব প্ৰমোলত নহয় আৰু এনেই আৰু ক'লোঁ আৰু ভাল হয় দোকানখন নলবাৰীৰ ভিতৰত ক'ব গ'লে বহুত ভাল দোকান হয় Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this so? তো গাইজ আহি নলবাৰী পালোঁ তো নলবাৰী পাই পেলাই চবে গোল্লা চোল্লা খাই আছে বাৰু মোৰ ফোনৰ পাৰ্টি দিয়কচোন আৰু কি ক'ম তো হ'ব বাৰু আজি ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ পুৰা দিনটো ব্লগ কৰিলোঁ গোটেই দিনটো ভিডিঅ' হয় আপোনালোকে কালি পৰহি মানে পাব বাৰু ভিডিঅ'টো তো কমেণ্ট কৰিব কেনেকুৱা লাগিল আৰু কেনেকুৱা ভিডিঅ'বিলাক ভাল পায় আপোনালোকে বাৰু কমেণ্টত লিখিব আমি সেইমতে ভিডিঅ' বনাব ট্ৰাই কৰিম তো বেছি নকওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই ভিডিঅ' ভাল লাগিলে কৰিব আৰু নালাগিলে আৰু কি ক'ম নকৰিবও পাৰে তো
तो चलो 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 बाय बाय